গুড মৰ্নিং। আজি বৰষুণৰ অন্তিম দিন। আজি ধাৰাসাৰ একেৰাহে প্ৰায় 8 দিনমান চাগে বৰষুণ দিলে। তো বৰষুণৰ অন্তত আজি অলপ হেলনীয়াকৈ ৰ'দটো ওলাইছে। তো ভাবিলোঁ ঘৰতে থাকি প্ৰায় বৰ হৈ গ'লোঁ। তো বৰ হৈ এতিয়া কি কৰোঁ বুলি আজি আকৌ পুনৰবাৰ পথাৰলৈ আহিলোঁ। পথাৰখন একেবাৰে পানীৰে উপঙি গ'ল। এয়া আগৰ পুৰণা নাৰাবিলাক ভাহি আছে পানীৰ ওপৰত। ভাবিলোঁ অলপ মাছ কেঁকোৰা কিবা পাওঁ নেকি, যাতে দুপৰীয়াৰ সাঁজটো মাছ কেঁকোৰাৰে খাব পাৰোঁ, সেইবুলি আহিলোঁ। আৰু লগতে অলপ পথাৰৰ পৰিৱেশটো চাওঁ বুলি আহিলোঁ। চাৰিওফালে সেউজীয়া হৈ গৈছে আৰু এই পানীতে এতিয়া যিহেতু আমাৰ পথাৰত ঘাঁহৰো অভাৱ হৈছিলে গৰুৰ কাৰণে, এতিয়া এই পানীবিলাক কিছু কমিলে নিশ্চয় ঘাঁহবিলাক সুন্দৰকৈ গজি উঠিব। তো পথাৰত এনেকৈ ৰাস্তাতে গৰুবিলাক দি থোৱা হৈছে, দেখুৱাইছোঁ আপোনালোকক। গোটেই পানীৰে উপচি পৰিছে। বোলক আমি এতিয়া আৰু কিছু আগুৱাই যাম। লাহে লাহে আমি নদীৰ ওচৰলৈকে যাম। ৰাস্তাৰে গৈ আছোঁ এতিয়া আমি লাহে লাহে, আৰু কিছু সময় যোৱাৰ পিছতে আমি এই নদীটো পাম আৰু নদীত গৈ আমি আপোনালোকৰ লগত আমি এতিয়া নদী পাবলৈ আৰু বেছি দূৰ নাই, আহি পাইছোঁৱে এতিয়া নদীৰ ওচৰ। আপোনালোকে মাতটো শুনিব পাৰিছে নে নাই গম পোৱা নাই। আমি আহি আছোঁ এতিয়া, খন্তেক পিছতে আমি নদী পাই যাম। এয়া আমি পাইছোঁ, এতিয়া ইমানখিনি পানী গৈ আছে। এতিয়া এই কালভাৰটো লাইটৰ পাৰ হ'ব লাগিব। এই কালভাৰ পাৰ হোৱাৰ পিছতেই আমি নদী পাই যাম। এতিয়া চাওক কেনেকৈ পানী গৈ আছে। এইকেইদিন একেৰাহে বৰষুণ দি থকাৰ ফলত অজস্ৰ পানী। গতিকে আমি এতিয়া লাহে লাহে আগবাঢ়ি গৈ আছোঁ। দেখুৱাইছোঁ এয়া এই পানীবিলাক এনেকৈ নদীত গৈছে বাগৰি, ইমান স্পীডত গৈছে চাওক। যেন বাৰিষাহে পানী এখন গৈছে তেনেকুৱা হৈছে। দেখুৱাইছোঁ এয়া পাৰত গৰুবিলাকে ঘাঁহ খাই আছে। ভাবিলোঁ যিহেতু এইকেইদিন আহিব পৰা নাছিলোঁ আৰু সেইকাৰণে চাওঁ বুলি আজি আহিলোঁ। আৰু আহি আপোনালোকক এতিয়া দেখুৱাইছোঁ আমাৰ নদীটোৰ দূৰৰ পৰা চাওক পানী কিমান হৈছে, কেনেদৰে পানীবিলাক গৈ আছে। যেন বাৰিষাৰ প্ৰবাল সদহে ইমান জোৰেৰে পানী গৈছে। এক ভয় লগা বিৰল দৃশ্য। আহি আছোঁ, তথাপিও আমাৰ গৰুবিলাকে সুখৰ দানাত থাকিব নোৱাৰি এনেদৰে কাষলৈ ওলাই আহিছে। চাওক কিমান স্পীডত আহিছে পানী, এনেকৈ লৈ গৈছে পানীবিলাক। আহি আমি এতিয়া একেবাৰে নদীৰ পাৰত উপস্থিত হৈছোঁ। এয়া চাওক নদীৰ কিদৰে পানী স্পীডত আহি আছে ইমান জোৰকৈ। এইটো আগত হৈছে আমাৰ নদীখন। দিনলৈকে এই নদীটোত প্ৰায় পানী নাছিলেই, কাঠুখন পানী আছিলে। তো আজি যোৱা 6-7 দিনৰ বৰষুণ দি থকাৰ ফলত অজস্ৰ পানী হৈ গ'ল। মই এতিয়া সেই চেষ্টা কৰিম, আপোনালোকে চাই থাককচোন ভিডিঅ'টো। চাওক এয়া নদীৰ পাৰত আহি ওচৰেৰে কি ভয় লগা দৃশ্য। কিদৰে পানীবিলাক ফেনে ফুটুকাৰে উঠি আহিছে, এক বিৰল দৃশ্য। ইয়াত যদি আৰু কৰিব লাগে হৈছে আৰু